শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ বিহালীস্থিত বাসগৃহত উপস্থিত হ'ল মুখ্যমন্ত্ৰী ড০হ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰাৰ্থীগৰাকীৰ বাসগৃহত উপস্থিত হৈ সাংবাদিকৰ আগত কেইবাটাও বিস্ফোৰক মন্তব্য প্ৰদান কৰে কংগ্ৰেছ দলৰ বিৰুদ্ধে। 2026 চনৰ ভিতৰত অসমত কংগ্ৰেছ বুলি কোনো দল নাথাকিব। কংগ্ৰেছ দল বিজেপিৰ ফিক্স ডিপজিট। ৰাহুল গান্ধীৰ নিজৰে ভৱিষ্যত অন্ধকাৰ আৰু ৰাহুল গান্ধীৰ অনুগামীসকলৰ ভৱিষ্যত আৰু বেছি অন্ধকাৰ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা 2025 চনৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত যোগদান কৰিব ভাৰতীয় জনতা পাৰ্টিত। তেওঁৰ বাবে দুটা সমষ্টি ৰেডি কৰি থৈছোঁ। যিমান কংগ্ৰেছ নেতা কৰ্মী আছে মাত্ৰ দুজনমান নীলা তেজৰ বাহিৰে সকলো কংগ্ৰেছ নেতা কৰ্মী বিজেপিলৈ আহিব। শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুক মই এতিয়াই ফোন কৰিলে বিজেপিত যোগদান কৰিব, কিন্তু এতিয়া নকৰোঁ, কাৰণ মনোনয়ন উঠাই ল'লে মোদীৰ প্ৰতি মৰম কেনেকৈ দেখাম। হনুমানেতো নিজৰ বুকু ফালি দেখুৱাইছিল, আমি কলি যুগততো ভোট দিয়ে দেখুৱাব লাগিব। এইবাৰ শোণিতপুৰ লোকসভা সমষ্টিৰ দুয়োগৰাকী প্ৰাৰ্থী বিহালী সমষ্টিৰ হোৱাৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত কয়, হয় একো নাই, এতিয়া এজন আমাৰ লগত আছে আৰু এজন আমাৰ লগত আছে, নিৰ্বাচনৰ পিছত আৰু এজন আহি যাব। নদী গৈ সাগৰতে পৰে, গতিকে সকলো মানুহ এদিন গৈ বিজেপিতে যোগদান কৰিব। শোণিতপুৰ সমষ্টিৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ দলৰ প্ৰাক্তন সভাপতি, অসমৰ প্ৰাক্তন মন্ত্ৰী আৰু বৰ্তমান বিহালী সমষ্টিৰ বিধায়ক, আমাৰ সকলোৰে সন্মানৰ আৰু মৰমৰ দাদা ৰঞ্জিত দত্ত ডাঙৰীয়াক মনোনীত কৰিছে। কাৰ্যকৰ্তাসকলৰ প্ৰবল উৎসাহ আৰু তৃণমূল পৰ্যায়ৰ পৰা আগবাঢ়ি যোৱা এজন কাৰ্যকৰ্তা হিচাপে ৰঞ্জিত দত্তৰ মনোনয়নে সমগ্ৰ শোণিতপুৰ জিলা আৰু বিহপুৰীয়া সমষ্টিৰ ৰাইজক উৎসাহিত কৰিছে, কাৰ্যকৰ্তাসকলক উৎসাহিত কৰিছে। ৰঞ্জিত দত্ত ডাঙৰীয়াই 27 তাৰিখে মনোনয়ন দাখিল কৰিব। তেখেতৰ মনোনয়নত ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, UPPLৰ সভাপতি প্ৰমোদ বড়ো আদিয়ে অংশগ্ৰহণ কৰিব। একেটা সময়তে যোৰহাট আৰু গোলাঘাটত মনোনয়ন থকাৰ বাবে মই তেজপুৰলৈ আহিব নোৱাৰিম। আগতীয়াকৈ ৰঞ্জিত দত্ত ডাঙৰীয়াক মোৰ অযুত শুভকামনা জনাবৰ বাবে তেখেতৰ বাসভৱনত আহি মই আজি উপস্থিত হৈছিলোঁ। একেলগে আমি সকলোৱে ভাত এসাঁজ, দুখন ৰুটিও খালোঁ আৰু অসমৰ সমূহ কাৰ্যকৰ্তাৰ হৈ ৰঞ্জিত দত্ত ডাঙৰীয়াক মই বহুত শুভকামনা জনাইছোঁ। মোৰ বিশ্বাস যে এটা অভিলেখ সংখ্যক ভোটত ৰঞ্জিত দত্ত ডাঙৰীয়া শোণিতপুৰ সমষ্টিৰ পৰা বিজয়ী হ'ব। দেখা গৈছে যে আজি ভৰত নৰহে পদত্যাগ কৰিছে আৰু হাইলাকান্দি কংগ্ৰেছ কৰ্মী কৰিছে। চব কংগ্ৰেছ দলক ভোট দিয়া মানে ৰাহুল গান্ধীক ভোট দিয়া, ভাৰতীয় জনতা পাৰ্টীক ভোট দিয়া মানে নৰেন্দ্ৰ মোদীক ভোট দিয়া। যিসকলে নৰেন্দ্ৰ মোদীক ভাল পায় আৰু বিশ্বাস কৰে যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত বিশ্বগুৰু হ'ব, তেওঁলোকে এই নিৰ্বাচনত বিজেপিক ভোট দিব। যিসকলে ৰাহুল গান্ধীৰ নেতৃত্বক বিশ্বাস কৰে তেওঁলোকে নিজেও জানে যে আমাৰ ভৱিষ্যত অন্ধকাৰ। ৰাহুল গান্ধীৰ নিজৰে ভৱিষ্যত অন্ধকাৰ, ৰাহুল গান্ধীৰ অনুগামীসকলৰ ভৱিষ্যত আৰু অন্ধকাৰ। সেইবাবে যোৱা 1.5টা মাহত আপোনালোকে কংগ্ৰেছ দলৰ পৰা ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদলৈ এক ডাঙৰ গৰাখহনীয়া দেখা পাইছে আৰু এই গৰাখহনীয়াটো আপোনালোকে নেতাৰ ক্ষেত্ৰত দেখা পাইছে, কিন্তু কংগ্ৰেছৰ বুথ পৰ্যায়ৰ পৰা বহু লোকে যোৱা কেইটামান দিনত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। মই বিশ্বাস কৰোঁ যে 2026 চনলৈ অসমত কংগ্ৰেছ দল বুলি একো নাথাকিব। ভৰত নৰহৰ ওপৰত মই কমেণ্ট দিব খোজা নাই, যিহেতু তেওঁৰ লগত মই যোগাযোগত নাই, কিন্তু মই এইটোকে বিশ্বাস কৰোঁ যে 2026 চনলৈ অসমত কংগ্ৰেছ দল বুলি কোনো দল নাথাকিব। দুই এটা পকেটত, সৰু পকেটতে তেওঁলোক জীয়াই থাকিব।
চাওক, মই যাৰ লগত কথা পতা নাই তেওঁৰ বিষয়ে মই কমেণ্ট দিব নোখোজো। দুদিন আগত আব্দুল খালেকেও ৰেজিগনেশ্যন দিলে, দুদিন পিছত প্ৰত্যাহাৰ কৰিলে। গতিকে যেতিয়ালৈকে চিৰিয়াছ ৰেজিগনেশ্যন বুলি আমি বুজি নাপাওঁ, কাৰণ তেওঁ প্ৰেছৰ লগতো কথা পতা নাই, চিঠি এখনে দেখা গৈছে, দুদিন পিছত চিঠিখন সঁচা বুলি ক'ব নে ভুল বুলি ক'ব তাকো আমি নাজানো। সেইকাৰণে মই ভৰত নৰহৰ বিষয়টোত কমেণ্ট দিয়াৰ পৰা আঁতৰত থাকিম। কিন্তু ভাল ভাল ডাঙৰ ডাঙৰ নেতা লোকসভা নিৰ্বাচন পৰ্যন্ত আমাৰ দলত যোগদান কৰি থাকিব। লোকসভা নিৰ্বাচনৰ পিছতো আমাৰ দলত যোগদানৰ প্ৰক্ৰিয়া অব্যাহত থাকিব। আজি গৌৰৱ বিজেপিয়ে বুলি কোৱা হয়, যাৰ যিবিলাক ডাঙৰ ঘৰত জন্ম হোৱা মানুহ তেওঁলোকক মই ইয়াৰ পৰা নমস্কাৰ কৰিছো। আমি সৰু মানুহ, সৰু ধৰণে আমাক থাকিব দিয়ক। ৰঞ্জিত দত্ত, বিজুলী বাইদেউ এইবিলাক পুৰণি বিজেপি নহয়, নতুন বিজেপি। মই কি ক'ম কওক? গৌৰৱ গগৈ যদি কংগ্ৰেছলৈ নাহিলেহেঁতেন আপোনালোকে কংগ্ৰেছ ডাঙৰ বংশ, ডাঙৰ পৰিয়াল, মোৰ কমেণ্ট নাই। যদি মোক কিবা সৰু ভূপেন বৰাৰ ওপৰত সোধে মই কমেণ্ট দিম, আমাৰ দৰে ঘৰৰ মানুহ। গতিকে মই যি মানুহ আমি ঢুকি নাপাওঁ সেই মানুহৰ ওপৰত মই কমেণ্ট নিদিওঁ। 13খন, 14খনৰ 13খন। ভূপেন বৰা বিজেপিত অহাটো নিশ্চিত। তেওঁৰ কাৰণে দুটা সমষ্টি মই ৰেডি কৰি থৈ দিছো। মইতো দুটা নাম ক'লে মোক বেলেগে বেয়া পাব। মই তেওঁৰ কাৰণে দুটা সমষ্টি ৰেডি কৰি থৈ দিছো। ডাঙৰ বংশক বাদ দি, ডাঙৰ মানে নিজকে ডাঙৰ বুলি ভবা বাদ দি, যিমান তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ আছে সকলোৱে আমাক জইন কৰিব। এতিয়া আজি শোণিতপুৰত যোনে কণ্টেষ্ট কৰিছে, মই এটা ফোন মাৰিলে জইন কৰিব। কিন্তু আজি মই পিছত ফোন কৰিম, তাকো জইন কৰিম। গতিকে এতিয়া নালাগে, সেইটো বেয়া হ'ব ন। মানুহে আমাৰ মনোনয়ন উঠাই ললে মোদীৰ মৰমটো মানুহে কেনেকে দেখুৱাব? মোদীৰ প্ৰতি যে মানুহৰ মৰম আছে সেইটোতো ভোট হলেহে দেখুৱাব। যদি ইয়াতে সকলোকে উঠাই লওঁ, মোৰহে কাৰ্যকৰ্তাই মোক বেয়া পাব যে দাদা আমি মোদীৰ প্ৰতি মৰম কেনেকে দেখাম? হনুমানেতো বুকু ফালি দেখুৱাইছিল। এতিয়া কলিৰ যুগত আমিতো ভোট দিয়ে দেখুৱাব লাগিব মোদীৰ প্ৰতি আমাৰ মৰম। সেইকাৰণে এইবাৰ মই কোনো কংগ্ৰেছী মানুহক বেয়াকৈ ক'ব হাক দিছো। প্ৰেম গুঞ্জুৱে হওক, কৰবাত কি আছে, আপ আছে, কাকো বেয়া ক'ব হাক দিছো। কাৰণ নদী গৈ সাগৰতে পৰে, সকলো মানুহে এদিন আহি বিজেপিতে যোগদান কৰিব। সেইকাৰণে মই কাকো এইবাৰ বেয়া কথা ক'ব হাক দিছো। লাখপতি বাইদেউৰ কথা ক'ব লাগে, অৰুণোদয়ৰ কথা ক'ব লাগে, চাকৰি কথা ক'ব লাগে, কিমান কথা ক'ব আছে। গতিকে বাকীসকল থাকক। এইবোৰ মোৰ ফিক্স ডিপজিট কংগ্ৰেছত যেতিয়াই দৰকাৰ আমি এনকেজ কৰি ল'ম। ভূপেন বৰা কেতিয়া চনত জানুৱাৰী ফেব্ৰুৱাৰী মাহত আৰু পাক্কা যোগদান কৰিব। এটা আপুনি মোৰ পৰা কৈ লওক। কেন্দ্ৰীয় নেতাৰ মিটিং তেনেকুৱা সভা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিমধ্যে 2খন ফিজিকেল মিটিং, এখন ভাৰ্চুৱেল মিটিং হৈ গ'ল। অমিত শ্বাহ ডাঙৰীয়াইও যথেষ্ট মিটিং কৰিলে। গতিকে অসমত কেন্দ্ৰীয় নেতৃত্ব ৰাজনাথ সিং ডাঙৰীয়াও আহি গ'ল। গতিকে কিমান আহিব মই নাজানো, কিন্তু মই এটাই কথা কৈছো যে আমাক নিমন্ত্ৰণ আমি সকলো জনাইছো, কিন্তু বেলেগ কাম পেলাই আমাৰ ইয়াত আহিব নালাগে। যদি কোনোবা জেগাত বেছি ডিমাণ্ড আছে, প্ৰয়োজন আছে, তাতে যাব। আমি খালি এবাৰ মোদীজীক, এবাৰ অমিত শ্বাহজীক, এবাৰ নাড্ডাজী যদি অসমত পদাৰ্পণ কৰে আমি নিজক গৌৰৱ অনুভৱ কৰিম। আপুনি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ শুনিছো। ৰঞ্জিত দাই ঠিক কৰিব 6খন-7খন জেগাত। পিছত এদিন তেজপুৰত এটা ৰোড শ্ব' কৰিম। যিমান ঘূৰিব লাগে ঘূৰিম। দুইটা দলৰে প্ৰাৰ্থী, এজন আমাৰ লগত এতিয়া আছে, এজন ভৱিষ্যতে থাকিব। গতিকে একো চিন্তা কৰিব নালাগে, চব আমাৰ ঘৰতে আছে। এখন গাঁও পঞ্চায়ত সেইকাৰণে কৈছো চব আৰু মোৰ লগত চবৰে ভাল। বৰ্তমানতো অসমৰ কংগ্ৰেছ দলটো আমাৰ হাততে আছে। নিয়ন্ত্ৰণ নহয়, আমাৰে মানুহবোৰ তাতে আছে। ফিক্স দিব, যেতিয়াই ইচ্ছা এনকেজ কৰিব, যেতিয়া প্ৰয়োজন, যেতিয়াই মোদীজীৰ কাৰণে প্ৰয়োজন লৈ আহিম। 2-এজন নীলা তেজৰ বংশক বাদ দি ৰঙা তেজৰ বংশ গোটেই আমাৰ হ'ব।